সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপাৰ মৰমে আৱৰা হিয়াৰে বাহাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি এফালে যাম, সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো ব্লগটো শ্বেয়াৰ কৰোঁ। আজি আমি ক'লৈ যাম কৈ দিয়ে? আজি আমি বজালী পাঠশালালৈ যাম। হয়, আজি আমি বজালী পাঠশালালৈ যাম, লোৱাৰ আছাম। আৰু মই আপাৰ আছামৰ ছোৱালী আৰু তাই লোৱাৰ আছামৰ ছোৱালী, আৰু সেয়ে ভাবিছোঁ আজি লোৱাৰ আছামখন তেহেঁতৰ লগতে যাম। আজি বিয়া এখন আছে, সেয়ে ভাবিলোঁ আমাৰ ছাইডৰতে থাকে তেওঁলোক। আজি বিয়া এখনৰ নিমন্ত্ৰণ দিছিলে, সেয়েহে ভাবিলোঁ লোৱাৰ আছামত অকণমান চাই আহোঁগৈ সেইফালে, আৰু চান্স পাইছোঁ যিহেতু যাবলৈ, সেইটো কাৰণে আজি তেহেঁতৰ লগতে ওলাইছোঁ। আৰু আমাৰ গাড়ীত দাদা বহিছে আৰু এই বহিছে, আৰু মোৰ মিষ্টাৰে চলাইছে আৰু মই আহিছোঁ। আৰু বেলেগ এখন গাড়ী আছে, সেইখনত তেওঁলোকৰ আণ্টি আহিছে আৰু ল'ৰাটো আহিছে আৰু বেলেগ মানুহো আহিছে। আৰু এতিয়া আমি তেল ভৰাবলৈ ৰখি আছে, এয়া তেল ভৰাই আছে। আমি সেইকাৰণে ৰখিছোঁ অলপ দেৰি আৰু দেখুৱাই চাম আপোনালোকক। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে। আৰু যদিহে ভাল লাগিলে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কৈ থাকি চেনেলটো যদি আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব, কিন্তু দেই নাপাহৰিব। ব'লক তেতিয়াহ'লে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আহি জালুকবাৰী পালোহি। এইটো আচলতে ষ্টপেজ হয়, ইয়াৰ পৰা আপুনি লোৱাৰ আছামৰ সকলো ঠাইলৈকে যাব পাৰে। চিটি বাছ, মেজিক সকলো চলে। সেইদিনা ইলেকশ্যনৰ আগত সেইদিনা ৰাস্তাত অলপ গাড়ীটো কম আছিলে, সেইকাৰণে মানুহ ৰাস্তাত ছাইডত ৰৈ থকা দেখিবলৈ পাইছিলোঁ। এতিয়া আমি শৰাইঘাট ব্ৰিজৰ ওপৰত আছোঁ, ভাল লাগিছে ন? আমি এতিয়া ব্ৰিজ পাৰ হৈ প্ৰথমতে পাম বাইহাটা চাৰিআলি, তাৰপিছত বাইহাটা চাৰিআলিৰ পিছত পাম ৰঙিয়া পিছত পাম নলবাৰীৰ পিছত বাটচাৰাকুছি ন? বাটচাৰাকুছি নেকি সেইটো পাম। তাৰপিছতে কি পাম, পাঠশালা পাম। দূৰ আছে অলপ, গতিকে চাই থাকিব ভিডিঅ'টো। এতিয়া আমি পালোহি প্ৰমিতা ৰেষ্টুৰেণ্ট, আৰু এইখন আছে আপোনাৰ ৰঙিয়া পাৰ হৈ নলবাৰী নাপাওঁতেই পায় প্ৰমিতা ৰেষ্টুৰেণ্ট। যেনেকৈ আমি গুৱাহাটীৰ পৰা গ'লে জখলাবন্ধাত ৰোৱা হয়, তেনেকৈ এইফালে লোৱাৰৰ ফালে আহিলে মানে এই প্ৰমিতা ৰেষ্টুৰেণ্টলৈ চবে ৰয়। চব গাড়ী অকণমান ৰখি লৈছোঁ, চাহ তাহখন খাই ল'ম। ফ্ৰণ্ট কেমেৰা কৰিছোঁ কাৰণে ভালকৈ ধৰিব পৰা নাই, বেক কেমেৰাটো মই দেখুৱাই দিম আপোনালোকক। আৰু ইয়াৰ পৰা অলপ দূৰ আছে, কিন্তু ৰাস্তাবিলাক ভাল, 4 লাইন হয়, আহি ভাল লাগিছে। সেইকাৰণে সোনকালেই পালোঁহি অলপ। তেতিয়াহ'লে আমি ভিতৰলৈ যাওঁ। এই প্ৰমিতা ৰেষ্টুৰেণ্ট নেশ্যনেল হাইৱেৰ কাষতে হয়, নলবাৰী নাপাওঁতে। ইয়াৰ কথা সকলোৰে মুখতে শুনি থাকোঁ লোৱাৰ আছামৰ, সেয়ে ভাবিলোঁ আজি চান্স পাওঁতে সোমাই যাওঁ ইয়াতে। আৰু ইয়াত বহুত মানুহৰ ভিৰ দেখা যায়, আৰু ইয়াৰ পৰঠাটো বহুত ডাঙৰ, খাবই নোৱাৰি, আৰু ইয়াৰ গাজাটো বহুত স্পেচিয়েল হয়। মই চাহ আৰু এটা পেষ্ট্ৰি খালোঁ, সেয়েহে আপোনালোকক অকণমান দেখুৱাই দিলোঁ। পেষ্ট্ৰিটো চাওক কিমান ছফ্ট হয় আৰু বহুত টেষ্টি আছিলে, বহুত ধুনীয়া লাগিলে খাই। এই লাইটটো কিমান কৈছিলে? এইটোত আৰু এইটোত কিমান কৈছিলে? এইটো 300 টকা। আৰু এই সৰু জাতিটোত কিমান কৈছিলে? 150 ন? আৰু এই ডাঙৰটো দিয়ক, মই দুইটাতে 250 টকা দিওঁ দিয়ক, পাৰিব ন? আৰু এই দোকানবিলাক যে দেখিছে, এইবিলাক প্ৰমিতা ৰেষ্টুৰেণ্টৰ কাষতে হয়। বহুত আছে বাঁহৰ দোকান, মই এখনতে সোমালোঁ স্পেচিয়েলি। আৰু ইয়াতে বহুত ধৰণৰ বস্তু দেখা গৈছে, আপোনালোকে কেমেৰাত দেখিছেই কি বস্তু আছে। তাৰে মই এটা জাপি ল'লোঁ, আৰু এটা লাইটৰ, এইটো বাঁহৰ হয়, লাইট
সোমোৱাই দিব পাৰি তেনেকুৱা এটা ষ্টেণ্ড ল'লোঁ বহুত ধুনীয়া লাগিছে এই তেনেকুৱা ষ্টেণ্ডবিলাক ধৰক দেৱালী টাইমত বহুত ভাল লাগিব আৰু এইটো জাপি ল'লোঁ মোৰ একচুৱেলি আগৰ জাপিবিলাক চব পুৰণা হৈ থাকিলে সেই ভাবিলোঁ এটা জাপি লৈ লওঁ বিহু সময়ত খুব দৰকাৰ হয় এইবিলাক সেয়েহে ল'লোঁ আৰু এইটো ল'লোঁ এই দুটাই ল'লোঁ আৰু 250 টকাত ফাইনেলি আমি বিয়া ঘৰ পালোহি আৰু বিয়া ঘৰত তেতিয়া কাকো চিনি নাপাওঁ যিহেতু গৃহস্থৰ লগত কথা পাতিলোঁ ভণ্টিকো প্ৰেজেণ্টটো দিলোঁ আৰু এয়া আলহী আহিছিলে আলহীৰ লগতে অলপ কথা পাতিলোঁ আৰু মিষ্টাৰো এনেকৈ বহি আছে কথা পাতি পেলাই আৰু অকণমানি টিকলিজনীক দেখুৱাই দিছোঁ বহুত মৰম লগা এজনী টিকলি আৰু ইয়াত বহুত মানুহ হৈছিলে ভিৰ যিহেতু বহুত সময় হৈছিলেগৈ সেয়েহে আমি লাঞ্চটো কৰি ল'লোঁ আৰু যিহেতু ভোজৰ নিচিনা লাগিছিলে কিন্তু দেই লাঞ্চটো খাই পেলাই গাঁৱৰ যেনেকৈ ভোজ পাতে তেনেকুৱা নিচিনা লাগিছিলে বহুত ভাল হৈছিলে টেষ্টি হৈছিলে বহুত দিনৰ মূৰত ভোজ খোৱা নিচিনা লাগিলে বিয়াৰ গাঁৱৰ ৰাইজে বনাইছিলে আৰু এয়া আমি খাই বৈ ইমান গৰম উঠিলে ৰাস্তাতে ৰখি আছোঁহি অকণমান হাৱা লৈ পেলাই আনফালে অকণমান লাজ কৰে মই দেখুৱাই দিছোঁ বাৰু অকণমান আৰু গাঁৱৰ পৰিৱেশ যিহেতু সেয়া মানুহে বিয়া খাই আহিছে ফালৰ পৰা আৰু মই ভিডিঅ' কৰিছোঁ আৰু এইফালে চাওকচোন কি চাই আছোঁহি আমি আৰু গাঁৱৰ ঘৰ যিহেতু গাঁৱত এইবিলাক খুব দেখা যায় নহয় জানো খেতি বাতি আৰু এইবোৰ কেৰেলা লাগি আছে জেং কেৰেলা খুব ধুনীয়া লাগিলে সেয়েহে মই ভিডিঅ'টো অকণমান আমি বিয়া খাই আহিলোগৈ আৰু আকৌ আমি আহি প্ৰণীততে ৰৈছোঁহি নলবাৰীতে আছে যে চবে এতিয়া ফটো চেশ্যন চলি আছে সেয়া কিন্তু চবে ফটো মাৰি আছে আৰু আমি এতিয়া এইখিনি ৰখি আছোঁ চাহ খাই ল'ম চাহ খাব মন গৈছে ন চাই দিওঁ আমি চবে চাহ খাম বুলি আমি এতিয়া চাহ খাই লওঁ তাৰপিছত আপোনালোকক গৈ ঘৰত লগ পাই আছোঁ চেনেলটো নিশ্চয় চাব লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ঠিক আছে তেতিয়াহ'লে গৈ ঘৰত লগ পাই আছোঁ সকলোকে হেল্ল' ফ্ৰেণ্ডছ আজি মই ভিডিঅ'টো ইমানতেই সামৰিছোঁ যদিহে ভাল পালে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহ'লে নতুন এটা ভিডিঅ'তে পুনৰ লগ পাম আজিলৈ আহিছোঁ বাই বাই